অসমীয়া ভাষাত যদি প্ৰথম মহাসমৰ বা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ বিষয়ে কিতাপ চাব লগা হয়, মই প্ৰথমতে যিখন কিতাপৰ কথা ক'বলৈ ভাল পাম সেইখন হ'ল প্ৰথম মহাসমৰ। আৰু সম্ভৱতঃ আচলতে মই বেলেগ কিতাপ দেখাও নাই যে এইখনেই এখন কিতাপ যিখন কিতাপত প্ৰথম মহাসমৰ সম্পৰ্কে, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ সম্পৰ্কে লিখা হৈছে। দ্বিতীয় মহাসমৰ বুলি এখন কিতাপ আছে অৱশ্যে, সেইখনৰ লেখক ধ্ৰুৱজ্যোতি বৰা, সেইখনো পঢ়িবলগীয়া কিতাপ। এই কিতাপখনৰ আকৰ্ষণীয় কথাটো হ'ল, আমি বহু সময়ত যেতিয়া অসমীয়া ভাষাত ইতিহাসৰ গ্ৰন্থবোৰ পঢ়োঁ, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বা ভাৰতবৰ্ষৰ ইতিহাস, কেতিয়াবা এনেকুৱা লাগে যেন এই গ্ৰন্থবোৰ ইংৰাজী ভাষাৰ পৰা অনুবাদ কৰি দিছে। ভাষাৰ যিটো শৈলী বা গদ্য শৈলী পঢ়ি বৰ বেছি আকৰ্ষিত অনুভৱ কৰা নাযায়। কিন্তু এই কিতাপখন তাৰ বিপৰীত। এই কিতাপখনৰ আকৰ্ষণীয় কথাটো হ'ল খুব শক্তিশালী গদ্য আৰু তাৰ যিটো প্ৰকাশভংগী, যিটো বৰ্ণনা খুব সুন্দৰ। অৱশ্যে এটা কথা ঠিক যে কিতাপখনত ক্ৰনলজিকেলি মানে ঘটনাক্ৰমবিলাক একাদিক্ৰমে ব্যাখ্যা কৰা হোৱা নাই, কেতবোৰ এপিছড ইয়াত ব্যাখ্যা কৰা হৈছে। কাৰণ প্ৰথম মহাসমৰ সম্পৰ্কে লিখিবলৈতো বহুত কথা আছে। প্ৰথম মহাসমৰ সম্পৰ্কে আমাৰ যদি ধাৰণা এটা হয়, তাৰ পৰিস্থিতি কি পৰিস্থিতিত প্ৰথম মহাসমৰ হ'ল, বিভিন্ন পৰিণতি, বিভিন্ন দিশ, কেইবাখনো দেশৰ ভূমিকা, সেই সম্পৰ্কে এটা ধাৰণা আমি এই গ্ৰন্থখনত পাব পাৰোঁ। তেওঁ অৱশ্যে নিজেই লিখিছে, লেখকে লিখা কথাটো মই অলপমান মাতি দিছোঁ। প্ৰথম মহাসমৰ এইবাবে বিখ্যাত নহয় যে সেই পৰ্যন্ত এইখনেই আছিল সবাতোকৈ ক্ষয়ংকাৰী যুদ্ধ, বৰঞ্চ এইবাবেহে বিখ্যাত যে মহাসমৰখনেই গঢ়িছিল পৰৱৰ্তী বিশ্ব। এপিনে পুঁজিবাদৰ পূৰ্ণ বিকশিত ৰূপ, আনপিনে ৰাজতন্ত্ৰৰ পতন আৰু সাম্যবাদৰ উত্থান। এপিনে মূল্যবোধৰ সলনি, আনপিনে সাংস্কৃতিক ৰূপান্তৰ সম্ভৱ কৰি তুলিছিল এই মহাৰণে। সমৃদ্ধ ৰাষ্ট্ৰৰূপে ব্ৰিটেইনৰ পতন ঘটিছিল। যুদ্ধৰ পূৰ্বৰ ধৰুৱা আমেৰিকা সমৰৰ সমাপ্তিত পৰিগণিত হৈছিল সবাতোকৈ ধনী ৰাষ্ট্ৰৰূপে। শিল্পী সাহিত্যিকৰ মনত পৰিৱৰ্তনৰ প্ৰতি পূৰ্ণ আকুতি, আধুনিকতাবাদী আন্দোলনৰ বহুদা ৰূপ, জন্ম নিয়ন্ত্ৰণৰ আগমন, নাৰী আৰু পুৰুষৰ সৌন্দৰ্য চেতনাৰ পৰিৱৰ্তন, বিজ্ঞাপনৰ মাজেৰে নাৰীক পণ্যৰূপত তুলি ধৰাৰ প্ৰয়াস, নাৰী আন্দোলনৰ বিস্তাৰ, এয়া হৈছিল প্ৰথম মহাসমৰক কেন্দ্ৰ কৰিয়েই। গতিকে গ্ৰন্থখনে কেৱল মহাসমৰ কেনেকৈ হ'ল, কোনটো ঘটনাই মহাসমৰখন আৰম্ভ কৰিলে, তাৰপাছত কোন জিকিল, কোন হাৰিল, সেই গোটেই কথাখিনি কোৱা নাই। কি পৰিস্থিতিত মহাসমৰখন হ'ল, তাৰ লগত জড়িত আৰ্থ-সামাজিক পৰিৱৰ্তনবোৰ কি আছিল, সেই দিশবিলাক সুন্দৰভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু আৰম্ভণিটো খুব সুন্দৰ। মানে যদি কোনোবাই পঢ়ি যায় গম পাব যে এটা ষ্টৰী এটাৰে আৰম্ভ কৰিছে। দেওবাৰ 2 আগষ্ট 1914 চন। পূবে ফেহুজাৰী দিবলৈ ওলাইছে। খিৰিকীত হোৱা কাৰাঘাত শুনি খকমকাই সাৰ পাই উঠিল ল'ৰা দা তুৰ্জিনভিকছ। এজন গল্পৰ আৰম্ভণি, এখন যেন উপন্যাসৰ আৰম্ভণি, তেনেকুৱা। গতিকে কিতাপখন পঢ়ি আমি ভাল পাম বুলি মই ভাবোঁ। মই নিজে ভাল পাইছোঁ, গতিকে সকলোৱে ভাল পাব নে নাই মই নাজানো, কিন্তু এই কিতাপখন পঢ়ি নিশ্চয় ভাল পাব। ইতিহাসৰ প্ৰতি আকৰ্ষণ থকা যিকোনো ব্যক্তিয়ে এই কিতাপখন পঢ়িব লাগে। অন্ততঃ যিসকলে অসমীয়াত পঢ়িবলৈ ভাল পায়। আমি অসমীয়া ইংৰাজী দুয়োটাই পঢ়োঁ, গতিকে যিমান বেছিকৈ পাৰি আমি পঢ়িব লাগে। ইয়াত কি আছে মই সেই সম্পৰ্কে বেছিকৈ ক'বলৈ যোৱাটো উচিত নহয়। কিতাপখনৰ এইটো ৰিভিউ বুলিও ধৰিব নোৱাৰে, এইটো এটা ইনফৰমেশ্যনহে আচলতে মই দিব খুজিছোঁ। আমাৰ বিশেষকৈ ইতিহাসৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই সেই কথাবিলাক বেছিকৈ কওঁ। গতিকে তেওঁলোকে যাতে এই কিতাপখন পঢ়ে, আকৰ্ষণ যদি আছে, আচলতে কাকো জোৰ কৰি পঢ়াবতো নোৱাৰি। মই মোৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত কিতাপৰ কথা যেতিয়া কওঁ, এইখন কিতাপৰ বিৱৰণ কথা মই ক'বলৈ ভাল পাওঁ। আৰু তেনেকুৱা কিতাপ দ্বিতীয় মহাসমৰখনো পঢ়িব লাগে ধ্ৰুৱজ্যোতি বৰাৰ। আৰু এখন তেনেকুৱা কিতাপ আছে যিখনৰ কথা হঠাৎ মনত পৰিছে কাৰণে অলপমান কৈ দিম। এইখন ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান। এইখনো এখন খুব সুন্দৰ কিতাপ। এইখনৰ বিষয়ে মই বেলেগ এদিন ক'ম। এইখনো পঢ়িব লাগে। অন্যান্য চব কিতাপেই পঢ়িব লাগিব, কিন্তু সাধাৰণ লেমেনৰ কাৰণে, যিবিলাক
পিয়'ৰ হিষ্ট্ৰী ডিচিপ্লিনৰ মানুহ নহয় তেওঁলোকৰ কাৰণে ইতিহাস সম্পৰ্কীয় আকৰ্ষণীয় গ্ৰন্থবিলাকৰ ভিতৰত এইকেইখন গ্ৰন্থ উল্লেখযোগ্য আৰু অন্যান্য বহুত গ্ৰন্থ আছে আমি বেছিকৈ জানিব লাগিলেতো বেছিকৈ পঢ়িব লাগিব আৰু সদায় আকৰ্ষণীয় কিতাপ পাম বুলি কোনো কথা নাই সকলো কিতাপটো একেবাৰে ভাল লগা নহ'বও পাৰে কিন্তু আমাৰ কাৰণে তথ্যটো জৰুৰী তথ্যৰ কাৰণে আমি বেলেগ বেলেগ কিতাপ পঢ়িব লাগিব কিন্তু ভাল লাগিব পৰা কিতাপবিলাকৰ ভিতৰত এইখনৰ কথা মই আজি ক'লোঁ ছাত্ৰ ছাত্ৰীসকলে পঢ়িলে ভাল পাব মষ্ট প্ৰবেবলি কিতাপখন বজাৰত কিনিব পোৱা যাব আমাৰ দামো বৰ বেছি নহয় লেখকৰ কথাটো মই ক'বলৈ পাহৰিলোঁ দিগন্ত ওজা লেখা মই খুব ভাল পাওঁ শেহতীয়াভাৱে দিগন্ত ওজাই শিশু সাহিত্য বঁটা মানে সাহিত্য একাডেমীৰ ৱাল পুৰস্কাৰো পাইছে ডাঙৰ মানুহৰ সাধু বুলি এখন কিতাপ আছে কিতাপখন মই প্ৰথমতে কিনিছিলোঁ বিখ্যাত মানুহ কিছুমানৰ জীৱনী অলপ অলপ লিখা আছে ছাত্ৰ ছাত্ৰীসকলে সেইখন কিতাপো পঢ়িব লাগে বিশেষকৈ কলেজীয়া নহয় স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে আৰু কলেজীয়াসকলে পঢ়িব পাৰে আনকি ডাঙৰসকলেও পঢ়িব পাৰে তাত কোনো বাধা নাই যে এইখন কিতাপ সৰুৱে পঢ়িব লাগিব জ্ঞান সকলোৰে পৰাই ল'ব পাৰি গতিকে সেইখন কিতাপেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িলে ভাল পাব সেইখনৰ কিতাপৰ বিষয়ে মই আৰু এতিয়া নকওঁ যি নহওক এই কিতাপখনৰ কথা ক'বলৈ ওলাইছিলোঁ বহুদিন ভাবি আছিলোঁ কম বুলি কোৱা হোৱা নাছিল কিতাপখনৰ যিবিলাক উপমা মানে গদ্যৰ মানে কোব খোৱা সাপ চল চাই কঠীয়া পৰা বেলি মাৰ নোযোৱা এনেকুৱা ধৰণৰ বাক্যাংশৰ ব্যৱহাৰে ইয়াৰ গদ্য শৈলীটো আকৰ্ষণীয় কৰি তুলিছে আৰু পঢ়ি ভাল লাগে মূল কথাটো হ'ল পঢ়ি ভাল লাগে গতিকে বহু সময়ত আমাক পঢ়ি ভাল লগা কিতাপৰো প্ৰয়োজন আৰু সেইখন এখন পঢ়ি ভাল লগাৰ লগতে তথ্য সমৃদ্ধ গ্ৰন্থ সকলোৱে পঢ়িব পাৰে থেংক ইউ